Hello everyone, welcome back to my another mini vlog. আজিকালি অলপ ব্যস্ত থাকো বাবে ৰেগুলাৰ ভিডিও দিয়াই নহয় মোৰ। এইটো ভিডিও আছিল মানডেৰে কিন্তু ওয়েডনেসডে হে আপলোড দিব টাইম পাইছো মই। পিছে আজিকালি মানডে টু ফ্ৰাইডে বিজিয়ে থাকো বুলি ক'ব পাৰি। মৰ্নিং একদম অফিচ আহি যাওঁ আৰু যাওঁ একেবাৰে সন্ধিয়া টাইমত। অফিচৰ একদম ভিতৰৰ কামবোৰ বাৰু আপোনালোকক দেখাব নোৱাৰো মই। তথাপি বাহিৰত কি কৰি থাকো সেইবোৰ দেখাম বাৰু মই। 10:30 আমি দুজনীয়ে চাহ খাব আহি গলো কেণ্টিনত। খালো চাহৰ লগত বান আৰু প্ৰিয়াই খালে পেটিছ এটা। তাৰপিছত আমি আকৌ অফিচটোলৈ আহি গলো নিজৰ আৰু 1 বজাত হয় আমাৰ লাঞ্চ টাইম। পিছে আজি দুজনীয়ে আমি টিফিন লৈ আহিছো। কেবিনতে বহি ধুনীয়াকৈ দুজনীয়ে লাঞ্চটো কৰি ললো। লগতে লেকচাৰো দিলো অলপ সময় আমি দুজনীয়ে একেলগে থকাৰ কাৰণটো হৈছে আমাক মানে একেটা গ্ৰুপতে দিছে আৰু ইহঁত দুজনীক দিছে বেলেগ এটা গ্ৰুপত। তেনেকেই ভাগকে কৰি দিছে আৰু আমাক। তাৰপিছত ভাবিলো অলপ ৰুমৰ কাৰণে বজাৰ কৰি লৈ যাওঁ। বজাৰখিনি কৰি লৈ এতিয়া ৰুমলৈ বুলি ৰাওনা।